আজি আবেলি সময়খিনি কি কৰিলোঁ কেনেদৰে কটালোঁ তাৰ সৰু এটি ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। এইখিনি হৈছে শুকান নাৰ্জী ফুল। যিহেতু ঘৰত এইবাৰ বহুত নাৰ্জী ফুল ফুলিছিলে, গতিকে আমি এনেকৈ শুকাই যোৱা নাৰ্জী ফুল আৰু যিখিনি ফুল মই সদায় ৰাতিপুৱা গধূলি পূজাত ব্যৱহাৰ কৰোঁ, সেই ফুলখিনিও মই এনেকৈ কালেক্ট কৰি থৈ দিছিলোঁ। পূজাৰ পিছত যেতিয়া আমি নেক্সট ডে চফা কৰোঁ থানখন, আৰু এই ফুলখিনি এনেকৈ পেলাই দিয়া নাছিলোঁ, শুকাবৰ কাৰণে থৈ দিছিলোঁ। তাৰপিছত এইখিনি এতিয়া মই ধূনা বনাম, আৰু কেনেকৈ বনাম চাই থাককচোন আপোনালোকে ভিডিঅ'টো। এতিয়া মই হাতেৰে ফুলখিনি অলপ ফালি দিম, কাৰণ ফুলখিনি গোটা হৈ আছে। গোটা হ'লে মানে অলপ অসুবিধা হয়, গতিকে ফালি দিলে তেতিয়া সৰু সৰুকৈ কৰিলে যিখিনি বস্তু ইয়াত মই মিহলাম মিক্স কৰিবলৈ সুবিধা হয়। আৰু এতিয়া মই ইয়াত দিছোঁ ঘি অলপ দিছোঁ, আৰু ঘিখিনি একদম গোট মাৰি আছিলে, যিহেতু ঠাণ্ডা দিন গতিকে অলপ গলাই আনিলোঁ। আৰু লগত দিম মই পূজা কৰা কৰ্পূৰ অলপ দিম, আৰু কৰ্পূৰখিনি মই প্ৰায় মানে পূজা কৰোঁতে ব্যৱহাৰ কৰোঁ, কাৰণ মোৰ কৰ্পূৰৰ গোন্ধটো বহুত প্ৰিয়। আৰু মই আগতেই অলপ গুড়ি কৰি থৈ দিছিলোঁ কৰ্পূৰখিনি, আৰু গোটাকৈ নিদিব, গুড়ি কৰি দিব, তেতিয়া খুব ভাল হয় মিক্স কৰিবৰ কাৰণে। এতিয়া ভালদৰে ঘি আৰু কৰ্পূৰখিনি একদম ভালকৈ মিহলাই ল'ব লাগিব। আৰু ইয়াত মৌজোলো দিব লাগে, মানে মৌজোল দিলে আৰু ভাল হয়, কিন্তু মোৰ লগত বৰ্তমান নাই, গতিকে মই দিয়া নাই। আকৌ নেক্সট টাইম যেতিয়া মই বনাম তেতিয়া দিম। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ, কাৰণ ঘিখিনিয়ে ফুলখিনি পূৰা তিতি যাব লাগিব, শুকান হৈ থাকিলে নহ'ব। গতিকে আৰু দৰকাৰ হ'লে আৰু দিব লাগিব। যদি মই চাই আছোঁ, যদি দৰকাৰ হয় আকৌ অলপ ঘি দিম। আৰু এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল, আৰু টেমা এটাত মই এনেকৈ থৈ দিছোঁ, আৰু যেতিয়া মই ধূনা দিম তেতিয়া মই এইখিনি ব্যৱহাৰ কৰিব পাৰিম। আৰু এইকেইদিন বতৰটো ইমান ডাৱৰীয়া কৰিছে, কাপোৰ শুকাইছিলোঁ কিন্তু ভালদৰে নুশুকালে, যিহেতু ৰ'দ নাই, গতিকে চপাই মেলি থৈ দিয়াই ভাল হ'ব।
আৰু প্ৰায় সৰস্বতী পূজা সময়ত এনেকুৱা বতৰ কৰে নেকি যিহেতু আমি আৰু এতিয়াতো মই বাৰু মহিলা হ'লোঁ যেতিয়া মই ছোৱালী আছিলোঁ যেতিয়া সৰস্বতী পূজা হয় একদম বতৰ এনেকুৱা কৰে একদম ব্লাউজ একদম ডিজাইনবিলাক দেখাবলৈ কাৰণে নোৱাৰোঁ চুৱেটাৰ শ্বল লৈ যাব লাগে আৰু এয়া অলপ এনেই টাইম পাওঁতে কেতিয়াবা এনেকৈ বাৰীত ঘূৰি ফুৰোঁ আৰু এই ঘূৰি ফুৰি থাকোঁতে মই খাজানা এটা পাই গ'লোঁ নহয় আচলতে কি কয় দৈ অনা মলা এটা পালোঁ গতিকে চাওঁচোন ইয়াত মই কি কৰিব পাৰোঁ আৰু মোৰ এনেকুৱা অভ্যাস আছে পেলনীয়া বস্তু মই ভিতৰলৈ ভৰাই গোটেই জাব্ৰা কৰি থওঁ যেতিয়া মন যায় তেতিয়া তাৰ ওপৰত মই কিবা কিবি নিজৰ মানে আইডিয়াবিলাক লগাওঁ গতিকে এইটো চাওঁচোন কি বনাব পাৰোঁ একো ডিজাইন নকৰাকৈ এনেই এইবিলাক 3-4টামান কালাৰ মিক্স কৰি এনেকৈ বনাই দিলোঁ যিহেতু মোৰ কালাৰখিনিও শেষ হৈ গৈছে আনিব লাগিব গতিকে এনেই পেলাই থোৱাতকৈ যদি কিবা এটা কামত আহিব পাৰে বুলি এনেকৈ কালাৰ কৰি দিলোঁ এয়া চাওকচোন হৈ গ'ল মোৰ মই জানো ভাল নাই হোৱা কিন্তু এনেই পেলাই থোৱাতকৈ যদি কিবা এটা কামত আহে সেইটো কৰিব লাগে মই ভাবোঁ